जो दूसरों का खुशी का सहायता करती है। धन्यवाद। आप सभी का दिन मंगल। सभी को शुभप्रभात। आज का समाचार। लोकसभा में पास हुआ है दिल्ली सेवा बिल। विपक्ष ने वोटिंग के दौरान खड़े प्रश्न। केंद्रीय शिक्षा मंत्री श्री धर्मेंद्र प्रधान ने शुभारंभ किया उल्लास मोबाइल एप्लीकेशन राष्ट्रीय शिक्षा कार्यक्रम के साथ। तो मेरा पहला प्रश्न आने सदन के लिए। चंद्रमा पर भारत का पहला मिशन चंद्रयान 1 का लॉन्च हुआ था। ओ देश मेरे तेरी साल पे चढ़ के कोई धन है क्या तेरी धूल से बढ़ के तेरी धूल से रोशन तेरी हवा पे जिंदा तू बाग है मेरा मैं तेरा परिंदा है अर्ज़ी। प्रथम स्थान प्राप्त यांशु काश्यप Muhammad Junaid, securing a percentage of 89.58. I extend my hearty welcome to Sri Nazizul Haq for being kind enough to come to Vidyalaya and visit you all and talk to you. Welcome you, sir. I thank you. Good morning to all. So, Principal Mahoy, আৰু উপস্থিত ছাত্ৰসকল লগতে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ এই নৱোদয় বিদ্যালয়খনত যি পৰিৱেশ সেই পৰিৱেশ গোটেই ডিষ্ট্ৰিক্টখনৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকে গ্ৰহণ কৰিব পাৰে। আমাৰ ইয়াতে 80টা ছিট থাকে, তাৰে 33% ছিট ছোৱালীৰ কাৰণে সংৰক্ষণ কৰা থাকে। তাৰমানে 80টা ছিটৰ ভিতৰত 27টা ছিট ছোৱালীবিলাকৰ কাৰণে আৰু বাকীখিনি ছিট ল'ৰাৰ কাৰণে সংৰক্ষণ কৰা হয়। আৰু চৰকাৰী নিয়ম মতে যিখিনি আপোনাৰ ৰিজাৰ্ভেশ্যন পলিচি আছে, OBC SC STৰ যিখিনি পলিচি আছে সেই পলিচিখিনি সম্পূৰ্ণভাৱে ফ'ল' আপ কৰি ইয়াত এডমিশ্যন ব্যৱস্থাত আমাৰ ইয়াত অন্তৰ্ভুক্ত কৰা হয়। আৰু ইয়াতে যিটো আপোনাৰ ক্লাছ 6ত এডমিশ্যন ল'বৰ কাৰণে যিটো সুবিধা, তাৰ কাৰণে ক্লাছ 5ত এই বছৰ বয়সত এই মানে 2023-24 বৰ্ষত ল'ৰা বা ছোৱালীজনী ক্লাছ 5ত পঢ়ি থকা হ'ব লাগিব। যিজন ষ্টুডেণ্ট এই দৰং জিলাৰ বাসিন্দা হয় আৰু তেওঁ দৰং জিলাতে পঢ়া হ'ব লাগিব আৰু দৰং জিলাৰে বাসিন্দা হ'ব লাগিব, তেতিয়া তেওঁ দৰং জিলাৰ নৱোদয়খনৰ কাৰণে তেওঁ এপ্লাই কৰিব পাৰে। নমস্কাৰ, মোৰ নাম দীপক কলিতা। মই জৱাহৰ নৱোদয় বিদ্যালয় উদমাৰী দৰঙত অৰ্থনৈতিক বিভাগৰ মই স্নাতকোত্তৰ শিক্ষক। এখন বিদ্যালয় অহা মোৰ প্ৰায় এবছৰ হৈছে। এই বছৰতে এই বিদ্যালয়খনৰ যিটো সুন্দৰ পৰিৱেশ, এই বিদ্যালয়খনৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মই আচাৰ ব্যৱহাৰত মই সঁচাকৈ সন্তুষ্ট। আমাৰ বিদ্যালয়ত ৬ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষাৰ সুবিধা আছে। ইয়াত আমাৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আমাৰ ইয়াত দিয়া হৈছে। CBSEৰ একবিংশ শতিকাৰ আৰু NEVৰ লগত মানে খোজ মিলাই আমাৰ ইয়াত যিখিনি আমাৰ নৰ্মেল শিক্ষা আছে, তাৰ উপৰিও আমাৰ ইনফৰমেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, য়োগা,
ফিজিকেল এডুকেশ্যন, এই গোটেইখিনি শিক্ষা আমাৰ ইয়াতে দিয়া হয়। 11-12 শাখাত আমাৰ ইয়াতে বিজ্ঞান আৰু কলা শাখাৰ ক্লাছবিলাক হয়। বিজ্ঞান শাখাত ফিজিক্স, কেমিষ্ট্ৰি, মেথছ, বায়'লজি, কম্পিউটাৰ ছায়েন্স, য়োগা। আনহাতে আমাৰ কলা শাখাত ইংৰাজী, হিন্দী, ইকনমিক্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, তাৰপিছত আপোনাৰ য়োগা আৰু কম্পিউটাৰ ছায়েন্স তথা মেথছ, যদি কোনোবাই মেথছ ল'ব বিচাৰে মেথছৰ শিক্ষা দিয়া হয়। এইটো আমাৰ 30 একৰৰ এটা সুন্দৰ পৰিৱেশৰ জেগা। ইয়াতে আমাৰ গোটেইখিনি সুবিধা আছে। ল'ৰা ছোৱালীৰ খেলা ধূলৰ সুবিধা আছে, তেওঁলোকৰ যিটো ডেভেলপমেণ্ট, পাৰ্চনেলিটি ডেভেলপমেণ্ট, তাৰো সুবিধা আমাৰ ইয়াত দিয়া আছে। আৰু আমাৰ ইয়াতে সম্পূৰ্ণৰূপে আমাৰ সুৰক্ষিত জেগা এটা, আমাৰ 24 আৱাৰ ছিকিউৰিটি আছে ইয়াতে। লগতে আমাৰ যিখিনি শিক্ষয়িত্ৰী আছে তেওঁলোকে সকলো সময়তে ছাত্ৰ ছাত্ৰীখিনিৰ ছেফটি এণ্ড ছিকিউৰিটিৰ বিষয়ে আমাৰ ইয়াতে খেয়াল ৰখা হয়। আমাৰ ইয়াতে যিখিনি ছাত্ৰ ছাত্ৰী আছে দৰং জিলাৰে পঢ়া, বেচিকেলি দৰং জিলাৰ যিকোনো ব্লকৰ পৰা আমাৰ ইয়াত ল'ৰা ছোৱালী পঢ়ে। কলাইগাঁও, চিপাঝাৰ, উদমাৰী, দলগাঁও গোটেইখিনি ব্লকৰ ল'ৰা ছোৱালী পঢ়িছে ইয়াতে। আৰু আমাৰ দৰং জিলাত এখন অতি অগ্ৰণী অনুষ্ঠান, গতিকে আমি আশা কৰিছোঁ যাতে আগলৈকো আমাৰ এই বিদ্যালয়লৈ এই জিলাৰ বিভিন্ন দিশৰ পৰা, বিভিন্ন জেগাৰ পৰা ল'ৰা ছোৱালী আহিব। আমাৰ ইয়াতে পাছ কৰি বিভিন্ন ল'ৰা ছোৱালী জীৱনত আগুৱাই গৈছে। নীট পৰীক্ষাত তেওঁলোকে সৰ্বভাৰতীয় নীট পৰীক্ষা এটা হয় মেডিকেলৰ কাৰণে, তাতো আমাৰ স্কুলৰ পৰা বহুত ল'ৰা ছোৱালী পাছ কৰে। JEE মেইনছ, JEE এডভান্স, সেইবিলাক বিষয়তো আমাৰ ল'ৰা ছোৱালী ইয়াৰ পৰা পাছ কৰে। আমাৰ ইয়াৰ পৰা পাছ কৰা যোৱা বছৰ এগৰাকী ছাত্ৰী, আগতে পাছ কৰা, যোৱা বছৰ তেখেতে অসম প্ৰশাসনিক সেৱা বিভাগত তেখেতে মহিলা শাখাত প্ৰথম স্থান তেখেতে পাইছে। আনহাতে আমাৰ এইখন বিদ্যালয়ৰ পৰা বিভিন্ন ডক্টৰ, বিভিন্ন ইঞ্জিনিয়াৰ আমাৰ এই বিদ্যালয়ত আমাৰ সম্পৰ্ক ৰাখে, তেওঁলোক আমাৰ এলুমনাই হয়। আৰু এই দৰং জিলাৰ বিভিন্ন কৰ্মক্ষেত্ৰত তেওঁলোক সংস্থাপিত হৈ আছে। গতিকে মই আশা কৰোঁ আপোনালোক সকলোৱে আমাৰ এই জৱাহৰ নৱোদয় বিদ্যালয় দৰঙৰ তেওঁলোক আমাৰ ইয়াতে 6ষ্ঠ শ্ৰেণীত নামভৰ্তি কৰাৰ কাৰণে আমাৰ সহায় কৰিব আৰু আমাৰ স্কুলখন আগুৱাই নিয়াত আমাৰ সহায় কৰিব। নমস্কাৰ।